বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি দুপৰে অকণমান ভাত বেছিকৈ ৰান্ধি থৈ দিছিলোঁ। আজি দুপৰীয়া পইতা ভাত খাম বুলি, আৰু এতিয়া পইতা ভাতখিনিৰ ওপৰত মই অকণমান পিঁয়াজ দি লৈছোঁ। তাৰপিছত লৈছোঁ অলপ কেঁচা জলকীয়া আৰু তেলটো দি লৈছোঁ, আৰু নিমখটো পৰিমাণ মতে আমি নিমখটো দি ল'ম। লৈছোঁ ইয়াতে মই দুটা কেঁচা জলকীয়া আৰু পিঁয়াজ এটুকুৰ, তাৰপিছত নহৰু দুটুকুৰা লৈছোঁ, আৰু এয়া কলা শাক ইয়াতে মই কি কৰি সৰিয়হৰ তেল দি লৈছোঁ। কলা খাৰৰ কাৰণে সৰিয়হৰ তেল পৰাৰ লগে লগে একেবাৰে বগা হৈ গৈছে, আৰু ইয়াতে দিছোঁ মই নিমখ। তাৰপিছত দিছোঁ দুটুকুৰা মাছ খাৰত, আৰু ইয়াতে অকণমান মই জলকীয়া দি দিছোঁ, আৰু জলকীয়া আৰু এটা লৈছোঁ আৰু পিটিকি ল'ম। তাৰপিছত এয়া কণী ভাজি এখন লৈছোঁ, আৰু আজি দুপৰীয়া এনেকৈ খাম বুলি ভাবিছোঁ মই। আৰু মাছখিনি ধুনীয়াকৈ পিটিকি ল'ম, আৰু অকণমান ইয়াৰে কলা খাৰ ইয়াত এনেকৈ বাটি ল'ম।